আৰু এখন যে ভেল বনাইছোঁ আমি এখন যে ইয়াতে ভেলখন যে বনাইছে এখন ভেলত মোটামুটি 15-20 হাজাৰমান টকা খৰচ হৈছে এতিয়া কণ্টেবল পুলৰ তলেদি সোমাই গ'ল সৰুকৈ সোমাই যাই পেলাই সেই ব্ৰহ্মপুত্ৰৰ তলত হেৰি হ'ব সুৰংগ হ'ব সুৰংগ হ'লে আৰু কথা নাই তাতে অংকুৰে পাণৰ দোকান দিম বুলি ভাবিছা নেকি পাণ তামোলৰ দোকান দিম কেউফালে সাগৰৰ বাহিৰে বেলেগ নাই এটা কেউফালে সাগৰ অসমত এতিয়া সাগৰ হৈ গৈছে বৰ্তমান এয়া মোৰ লগত আছে অংকুৰ মোৰ সৰু কালৰ লগা একদম স্কুলৰ পৰা আমি ফাইভৰ পৰা একেলগে পঢ়িছোঁ তাৰপিছত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পঢ়া নাই একেলগে এতিয়া ইয়াক কালি কৈছিলোঁ ইহঁতে কালি ভেল চলোৱা দেখা পাইছিলোঁ ক'লোঁ ফুৰিব আহিম বুলি তাৰপিছত ইহঁতে মাতিলে আজি মোক এতিয়া লগৰকেইটা নাহিল আৰু বেলেগকেইটা মোৰ লগৰ এটা আহিছিল আৰু এটা সি এতিয়া নাহা হ'লে ভয়তে নাহে পানী পলাই পৰব সাঁতুৰিব নোৱাৰে সি তাৰপিছত এই মানুহবিলাকক থ'ব লগা হ'ল এনেকৈ ঘূৰি আছোঁ আৰু নেকি বানপানীত এখন যে ভেল বনাইছোঁ আমি ভেলখনত মোটামুটি বহুত টকা গৈছে বোলে পল্লুৱে হয় এতিয়া বাপ এই যাই আছিলোঁ ৰাস্তালৈকে যাই আছিলোঁ ককা এটাই মাতিলে আকৌ ককাক বোলে লৈ আহিব লাগে যায় এইটো ককা ৰহে দেখাই দিওঁ ৰ দেখাই আছোঁ ককাই মাতি আছে পাপা আহে যাওঁ আহে মোকো লৈ যাবই বুলি কৈছে এতিয়া নেলিনো কেনেকৈ হ'ব লৈ যাওঁ এতিয়া অংকুৰ এই অংকুৰ কেনে বাকী দেহা বেয়া হৈ গৈছে নেকি ভেল মাৰোঁতে ৰাতিপুৱা মাৰি আছা ইয়াক পেট চিকৰ কৰি দিছোঁ আৰু এনাৰ্জি পূৰা আহি গৈছে আৰু ইয়াৰ বাকী বাট ককাক লৈ যায় ফালে গুজৰি গুমৰি আহিলে বন উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি ককা আকৌ আনবা যাই আছিলোঁ আকৌ ককাই কয় খেল আছে বোলে ককাৰ এতিয়া মই এতিয়া ক'ত মৰা খেলত উঠি এনে ভাল লাগে কিন্তু চলোৱাটোহে গম পোৱা কেনেকুৱা কষ্ট হয় অংকুৰ খেলটো এনে আমিতো উঠোৱে বাৰু এনে চলোৱাটো কেনে লাগে কৈছোঁ বাৰু আৰু এখন যে ভেল বনাইছোঁ আমি এখন যে ইয়াতে ভেলখন যে বনাইছে এখন ভেলত মোটামুটি 15-20 হাজাৰমান টকা খৰচ হৈছে এতিয়া আফ্ৰিকাৰ পৰা লৈ আহিছে ইয়াত কলগছ আৰু তেল ভৰাব লগা হৈছে তেল কিমানমান টকা ভৰাইছা 4,000 টকা খলাই দিলে হেৰি ডিজেল নাই পেট্ৰল ভৰাইছা ডিজেল ভৰোৱা গৈছে আৰু 18-20 হাজাৰমান টকা গৈছে গম পাইছানে 18-20 হাজাৰমান টকা গৈছে এইবিলাক চব আফ্ৰিকাৰ পৰা লৈ আহিছে এইবিলাক কল একদম প্লেনেদি পেলাই দিছে ওপৰৰ পৰা তাৰপিছত আৰু কেনেকুৱা কথাই নাই এতিয়া ব্ৰহ্মপুত্ৰৰ তলত হেৰি হ'ব সুৰংগ হ'ব সুৰংগ হ'লে আৰু কথা নাই তাতে অংকুৰে পাণৰ দোকান দিম বুলি ভাবিছা নেকি পাণ তামোলৰ দোকান দিম শিখৰ দোকান দিবি নেকি তাৰপিছত মই ভাবছোঁ তাতে কিবা এই ই ৰিক্সা চলাম বুলি ভাবছোঁ অংকুৰ মই তোৰ ৰিক্সাখন হ'লেও লৈ যাম আৰু নেকি এইটো ককাই ভাল লৈ আহিল যায় ককা যদি লগত আহিলে ককাক সুধিলোঁ হয় সুৰংগৰ তলত দোকান চোকান দিবি নেকি বুলি এতিয়া ককা নাহাই হ'ল নহয় কি সাগৰে বাপ এইটো মস্ত সাগৰ হৈ গৈছে অংকুৰ সাগৰে এতিয়া সৰু সুৰা এটা এখন ভেলত কালি বোলে 20টা উঠিছিল বোলে এখন ভেলত গোটেই এবাৰ পৰছি নেকি 20টা উঠিব পৰা ভেল নাই বাৰু এইখন 20টা উঠছে আৰু এটা আছিল অবিনাশ আমাৰ লগত আছিল অবিনাশ গেল নহয় এইফালৰ দিকে ইয়াৰ বোলে খুৰা ঘাটত লৈ যাব লাগিব বেলেগ এখন ভেলাই দি ফুৰাব লাগে তাৰপিছত সি বোলে ৰাতিপুৱা ভেল মাৰি আছে থাকোঁতে চিয়া কেইটামান আছিল বোলে এতিয়া যাম আমি ৰাস্তাত যাম কাৰণ সেই চিন্ময়ক লৈ আহিব লাগিব যায় চিন্ময় সি উদ্ধ ভয় কৰে হ'লেও উঠি দিওঁ নহ'লে এনেকৈ ভাল নালাগে না অকলে আছে যায় ৰাস্তাত যাবি না অংকুৰ মাছ পাইছা নাই অংকুৰে মাছ পাইছা নাই চিতল তিমি মাছ অহা নাই নি তিমি মাছ ডলফিন চাউণ্ডটো অলপ বেয়া পাই আছে নে কমেণ্টত জনাব বাৰু কমেণ্টত চাউণ্ডটো অলপ বেয়া বতাহ দি আছে না গংগাটো এই ফণী বতাহটো চলি আছে বৰ্তমান গংগাটো চলি আছে গংগাটো মাছ নে কি এইটো মাছ ডলফিন মাছ আহিছে কেইটামান
এই ডলফিন মাছত বোলে ইহঁত পৰটিনা বোলে উঠিয়ে বোলে আৰু মাটি খেতি মাটি খেতি মাছ মাটি খেতি মাছ চিন পা নে কোনোবাই চিন পা এতিয়া কমেণ্টত জনাব এতিয়া যাম আমি উমানন্দত অকণমান ওচৰতে আছে উমানন্দত যাম উমানন্দত যাই আমাৰ জাহাজখন লেণ্ড কৰিম তাতে উমানন্দত তাতে কেইটামান মানুহ উঠবো আৰু সেইকেইটা মানুহকো লৈ যাওঁ নে কি অংকুৰ সেইকেইটাক লৈ যাওঁ সেইকেইটাকো লৈ যাওঁ আৰু সি আকৌ লৈ আহোঁ যেতিয়া আহে সি বোলে চিঞাটা গেছি নাহে সেইকাৰণে Music. আমি এবাৰ 2 নম্বৰ টাইটানিকত আহিলোঁ এই 2 নম্বৰ টাইটানিক ঐ 2 নম্বৰ টাইটানিক এবাৰ দুইজন আমিও কোনফালে যাম এবাৰ এই বান্ডেল ল এডাল ল এই পিছফালে দেখি নলয়গৈ এইফালে মাৰবা না নেকি বৈঠা মাৰ এইফালত দেখি মাৰ চিন্ময় আছে চিন্ময় লিজান গেমিং ফ্ৰী ফায়াৰ গেমিং সাগৰৰ মাজত বৰ বানপানী আহে সেইটো কি বতাহটো বেছি হয়ে বাৰু জানাই নহয় বতাহৰ ক'ৰবাত শব্দটো বেয়া হ'ব পাৰে বাৰু বৰষুণ দিছে বাপা আৰে বাপ বাপ কিনকিনীয়া বৰষুণ এই কিনকিনীয়া বৰষুণত যাই আছোঁ পুৰা মাছ চিন্ময় মাৰ পইঠা মাৰ কেম মাৰি থাকিলি নহয় পইঠা মাৰি থাক এতিয়া উঠাই থাক পুৰা অংকুৰ কেনে অনুভৱ কেনে খেল চলা অনুভৱ কৈছিল অলপমান তোৰতো বাৰু তেল বন্ধ 4,000 মান টকা গেলে বাকী শিখৰত লকডাউনত কিন্তু শিখৰ বেছি কিন্তু অংকুৰে কিন্তু ধনী হৈ গৈছি সেইকাৰণে 18,000 টকা এইখন টাইটানিক বনাব পাৰিছে এনে ক'ত পাৰলা হয় হে তই এতিয়া কি টাইটানিক কেইখন ভাড়াত দি থৈ দিছা 5খান দিছা এতিয়া আমি 2 নম্বৰত আছোঁ বাকীখন ক'ত গৈছি এইখনৰ ফেচিলিটি হৈছে ৰছী দি মাৰা প্ৰথম কথা তাৰপিছত আৰু পচা কল 2 নম্বৰতে আৰু অলপ মেটকা চেটকা পৰি থাকে মাজে মাজে জোকটোক আহি যায় এইটো ফেচিলিটি এইটো নহয় নে হয় সেয়া 360 ঘূৰাব নোৱাৰোঁ সেই পানী বাগৰি পৰিব লাগিব পানী বাগৰি পৰিব লাগিব 360 ভৰাব বুঢ়া কটি দি বহি আছোঁ মাৰ পইঠা মাৰ এইটো অংকুৰ ৰ পিঠটো পেলাই ৰ তামোল খাই আছোঁ এই বুঢ়া তামোল কালি বোলে আমাৰ লগৰ এটা হেৰি হৈছে কি হৈছে অংকুৰ কালি আমাৰ লগৰ এটা এইটো পুলৰ তলেদি ধাৰ বৈ আছিল পুৰা ধাৰ বৈ থাকোঁতে এই চিপ জাল বাই আছে জাল বাই আছিল জাল বাই থাকোঁতে বোলে পুলৰ তলেদি সোমাই গ'ল সৰুকৈ সোমাই যাই পেলাই সেই হেৰিত পচি যায় চাল গেছি নে হাতত যি এই মোৰে লগ আমি সৰুৰ পৰা পঢ়া চলি একেলগে বেয়া লাগছে বাৰু শুনি সপন বুলি এই ভাল লাগে ভাল চলটো বেলেগ আৰু কিবা এই চিন্ময় এইটো আমাৰ ফ্ৰী ফায়াৰৰ একে মাষ্টাৰ প্লেয়াৰ ইয়াৰ লেভেল 70 লেভেল হৈছে আৰু নে কি এতিয়া ইয়াৰ এটা ইউটিউব চেনেলো আছে আকৌ কি নামে ইউটিউব চেনেলটোৰ নাম চিন্ময় লিজেণ্ড বোলে ইয়াৰ ইউটিউব চেনেল কেইদিনৰ পিছত ইণ্ডোনেছিয়াত খেলবা যাব বানপানী চানপানী শেষ হ'লি গেছিয়ে নাই ভেলখান এই ভেল চলাও নাযায় নেকি নাযায় নাযায় দেখোন নাযায় ক'ত টানি নে মা ভিডিঅ' কৰে কৰি আছো দামেশ চলি খেলখন যায় নে নাযায় গমেই নাপায় বাগি নপলি হ'লে বাকী পাত ভালকে কৰ মাৰ পইঠাই খান অংকুৰত টাইটানিকত কি মানুহ উঠি আহিছে দেখোন এইয়া অংকুৰত টাইটানিক মাৰ পইঠা মাৰি থাক মাথাৰি কাষত যাব টাইটানিক টাইটানিক পাৰ পিচ কিমান এটা মানুহৰ কেইটকা 50 টকাকৈ 1,100 টকা ভাল ইনকাম কৰছা দিনটোৰ কাৰণে এটা মানুহ ভাড়া দিছোঁ 2,000 টকা লকডাউনতো চিকৰ বেছি হেৰি কৰিলি ভেলেদি ইনকাম কৰিছোঁ এই ডলফিন আছে এইটো ডলফিন ডলফিন আছে টাইটানিক আৰু এইখন 2 নম্বৰ টাইটানিক বা পাইছা না দেখা এইখন 2 নম্বৰ টাইটানিক আমাৰ এইটো ডলফিন এইটো ডলফিন পিছফালে আছে নেকি মেটকা নহয় এইটো ডলফিন এই ক'ত আহা ঐ এই যাওঁ এই খেৰে এইটো এই সাপ সোমাই থাকবো ভাই এটা এইটো হেৰি আমাৰ এই ইঞ্জিন ভেলৰ ইঞ্জিন এই পিছফালে লাগে দেই ভেলৰ ইঞ্জিন ডাবল ইঞ্জিন
অংকুৰ এই এখানৰ ইঞ্জিন কেইটা আছে ইঞ্জিন 5টা আছে এখানত হা? যেইটা মানিব সেইটা ইঞ্জিন এখানত কালি চব মানে কিবা কৈ আছিল এখন টাইটানিকখন 1 2 3 4 5 6 6টা গৈছে এখন টাইটানিকত কালখপুৰত দিঘা যাই আছে হা পুলত দিকে যাও উঠি যাও কথা নাই নো টেনশন নো টেনশন নো টেনশন বন্ধতো এখন 3 নম্বৰ টাইটানিক পেমান এখন বেছি তেল ভৰাব নালাগে 300 মান টকা তেল ভৰালেই হৈ যায় এখন তে বাকী বাদ এইখিনিতে ব্লগটো শেষ কৰিলোঁ আজি আকৌ বেলেগ এটা ভিডিঅ'ত খুৰাৰ গাৰ্লফ্ৰেণ্ড এটা চাবা যামেই আমাৰ খুৰা এটাৰ সেইটো ব্লগত লগ পাম আৰু নেকি আজিলৈকে বাই বাই সমাপ্ত বানপানী সাগৰ চব গ'লোঁ বাই বাই